গুড মৰ্নিং, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ' লৈ। আৰু আজি ৰাতিপুৱাতে আপোনালোকৰ মাজলৈ মই এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। এইটো কি বাৰু ধৰিব পাৰিছেনে? মোবাইল। এটা মোবাইল কিনিছিলোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ কেনেকুৱানো মোবাইল কিনিলোঁ। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কেনেকুৱানো হয় মোবাইলটো। এইটো আৰু এতিয়া খুলি দেখাম আপোনালোকক। এইটোৱে হৈছে মোবাইলটো, ৰিয়েলমি 9 Pro Plus। এইটোৱে হৈছে মোৰ মোবাইলটো আৰু এইটো হৈছে পিছফালটো। এইটো ৰিয়েলমি 9 Pro Plus আৰু এইডাল হৈছে তাৰ চাৰ্জাৰ আৰু এইটো কভাৰটো, লগত অহা কভাৰটো হয় এইটো। মই ব্যৱহাৰ কৰিলোৱে বাৰু, ভাল লাগিছে মোবাইলটো ব্যৱহাৰ কৰি। আৰু এই মোবাইলটোৰ দাম হৈছে অনলি 25,000। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু মোৰ ভিডিঅ' যদি আজি আপোনালোকে প্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।